बाक्सानि उतरकुचियाव गोमालांनो हमनाय सना गाबनि फेसा बोखांदों। बे सना गाबनि फेसाखौ फाग्लादिया दैसायाव बोखांनो हादों। भलेन्टियार फसंथाननि सोद्रोमा आरो एसएसबीआ दैसायाव बोहैलांनाय थासारियाव फेसाखौ बोखांनो हायो। मिथिनो मोननाय बायदिब्ला बे रोखोमनि फेसाया लासै लासैनो गोमालांनो हमदों। दिनै हरखाबै बाक्सा जिल्लानि चावकीनि फाग्लादिया दैसायाव बोहैबोनाय थासारियाव फेसाखौ मानास चावकी इक'टुरिजम ससाइटिनि सोद्रोमाया नुयो। बेनि उनाव उतरकुचियाव थानाय 64 नं एसएसबीनि हेफाजाबाव दैनिफ्राय फेसाखौ बोखांनानै फाहामथाय होनाय जादों। फेसानि देहानि थासारिया मोजाङाव फैफिननायनि उनाव हाग्रा बिफान आरो एसएसबीनि हेफाजाबाव फेसाखौ फिन हाग्रायाव उदां खालामनाय जागोन होननानै एसएसबीआ मिथिहोयो। ভূটান আৰু অসমৰ যোনটো সীমান্তৱৰ্তী আমাৰ মানস চৌকী পৰ্যটকস্থলী হয়। ভূটানৰ পৰা আমাৰ পৰ্যটকস্থলীলৈ বৈ অহা পাগলদিয়া নদী, এই নদীত আমি ৰাইজক লৈ আজি 2006 চনৰ পৰাই NGO হিচাপে মানস চৌকী ইক'টুৰিজম ছ'চাইটি হিচাপে আমি কনজাৰভেশ্যন কাম কৰি আছোঁ। এই নদীত বিশেষকৈ পানী আমি উঠাই গাঁৱে গাঁৱে আমি খেতি বাতিৰ কাৰণে, ফিচাৰীৰ কাৰণে, বাৰী বাগানত লগোৱাৰ কাৰণে আমি ৰাইজৰ সহযোগেদি পানী ডাইভাৰশ্যন কৰি গাঁৱে গাঁৱে নিয়া হয়। তো পানী কমি গৈছে। কমা কাৰণটো কেতিয়াবা চোৰাংকৈ ইয়াত মাছ ইলিগেলি মাছ মাৰে। মাছ মৰাৰ কাৰণে বা কাৰেণ্ট শ্বৰ্ট লগাই মাছ মৰাৰ কাৰণে কেতিয়া বিষ লগাই মাছৰ সংখ্যা কমি গৈছিলে। তো তাৰপিছত ৰাইজক লৈ আৰু ডিপাৰ্টমেণ্ট ফৰেষ্টক লৈ আলোচনা কৰি আমি মাছ কেনেকৈ কনজাৰভেশ্যন কৰিব পাৰোঁ এই কথা চিন্তা কৰি আমি 2006 চনৰ পৰা আজিলৈকে প্ৰায় 16-17 বছৰ আমি ভলেণ্টিয়াৰী মানস চৌকী ইক'টুৰিজম ছ'চাইটি হিচাপে ভলেণ্টিয়াৰী আমি চৌকীত পাগলদিয়াত আমি মাছ মাৰিবলৈ নিষেধ কৰোঁ, মাছ মাৰিবলৈ নিদিওঁ। আমি ভলেণ্টিয়াৰী ডিউটি কৰি থাকোঁ। তো আজি এই 15-16 বছৰত মাছ কিছু বাঢ়িছে, আগতে শেষ হৈ গৈছিলে। তো মাছ এতিয়া বাঢ়িছে, মাছ বহুত দেখা পায়। তো পৰ্যটক আমাৰ চৌকীত পৰ্যটকসকলে আহিলেও পৰ্যটকসকলে মাছ দেখিবলৈ পায়, মাছ চাবলৈ পায়, মাছৰ লগত খেলিব পায়। তো আমাৰ এই নদীত মাছ বহুতো জাতি উপজাতিৰ মাছ আছে, যেনেকুৱা আমাৰ লোকেল নেম হিচাপে মুদলা, কদাল, খেঙা, প্ৰায় আজি বিশ্বত বামি মাছ লুপ্ত প্ৰায় হৈ আছে। কিন্তু আমাৰ এই আমাৰ পাগলদিয়া নদীত চৌকীত লান্দৰ বামি বুলি আমি গাঁৱলীয়া ভাষাত কওঁ, লান্দৰ বামি ইয়াত দেখা পোৱা যায়। ডাঙৰ ডাঙৰ দীঘল দীঘল ইল, ইংৰাজীত ইল বুলি কয় ইংৰাজীত। তো তাৰ লগতেও ইয়াত গৰৈ জাতৰ মাছ আছে আৰু বহুত ধৰণৰ জাতৰ মাছ আছে। তো এই মাছ মাৰিবলৈ আমি ৰাইজক লৈ আমি এৱাৰনেছ প্ৰগ্ৰাম কৰোঁ। এৱাৰনেছ প্ৰগ্ৰামত আমি কিছুমান সিদ্ধান্ত লৈছোঁ যে মাছ মাৰিলে ইয়াতে ফাইনৰ ব্যৱস্থা আছে, মাছ মাৰিব নাপায়। মাছ মাৰিলে আমি ৰাইজৰ ফালৰ পৰা আমি NGO হিচাপে এবাৰ দুবাৰ আমি বুজনি দি আমি আকৌ কনচিডাৰ কৰোঁ বা ঘৰলৈ পঠাই দিওঁ। কিন্তু তৃতীয়বাৰ পালে আমি আৰ্থিকভাৱেও দণ্ডনীয় কৰিম আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টক আমি জনাই আৰু প্ৰশাসনক জনাই আমি সেই মানুহজনক আমি গতাই দিওঁ।